নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত ৰাজ্যৰ নিবনুৱালৈ মুখ্যমন্ত্ৰীৰ চৰকাৰী চাকৰিৰ অফাৰ জুলাই মাহৰ 15 তাৰিখৰ ভিতৰত পুনৰ হাতৰ পৰা ৮,০০০ যুৱকক দিব চৰকাৰী চাকৰি আজি খানাপাৰাত ৰাজ্য চৰকাৰৰ মেগা নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত প্ৰায় ২৩,০০০ শিক্ষিত যুৱক যুৱতীৰ হাতত চৰকাৰী চাকৰি নিযুক্তি পত্ৰ তুলি দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ গুৰুত্বপূৰ্ণ মন্তব্য জুলাই মাহৰ 15 তাৰিখৰ ভিতৰত পুনৰ হাতৰ পৰা ৮,০০০ যুৱকলৈ চৰকাৰী চাকৰি প্ৰদান কৰিব ৰাজ্য চৰকাৰে সেইদৰে জুলাই মাহৰ শেষৰ সপ্তাহত অনুষ্ঠিত হ'ব ২৬,০০০ পদৰ বাবে লিখিত পৰীক্ষা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অন্তৰ্গত ৰেচন কাৰ্ড হিতাধিকাৰীৰ পৰিয়ালৰ সদস্যৰ আধাৰ কাৰ্ডসমূহ ৰেচন কাৰ্ডৰ সৈতে সংলগ্ন কৰি সংশ্লিষ্ট সুলভ মূল্যৰ দোকান আৰু গ্ৰাহকক প্ৰতিক্ৰমা বিভাগৰ কাৰ্যালয়ত দাখিল কৰিবলৈ কামৰূপ জিলা প্ৰশাসনৰ এক জাননী জাৰি কৰা হৈছে লগতে যিসকলে জিলা প্ৰশাসনৰ এই ব্যৱস্থাৰ সৈতে সহযোগ নকৰে তেন্তে অসাধু ব্যৱসায়ীৰ লগত সহযোগ কৰা বুলি ধৰি লোৱা হ'ব লগতে তেওঁলোকৰ দোকানৰ লগত সংলগ্ন থকা আধাৰ নিদিয়া হিতাধিকাৰীসকলৰ নাম RCMS তালিকাৰ পৰা বাতিল কৰা হ'ব চৰকাৰী কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আকৌ বাঢ়িব পাৰে ৩ৰ পৰা ৪% DA কেন্দ্ৰীয় চৰকাৰে আকৌ এবাৰ চৰকাৰী কৰ্মচাৰীসকলৰ DA বৃদ্ধি কৰিব পাৰে AICPI একেৰাহে ২ মাহ হ্ৰাস হোৱাৰ পিছত মাৰ্চত ১% বৃদ্ধি পাইছে সেয়েহে চৰকাৰে DA বৃদ্ধি কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে চৰকাৰে জুলাইত ইয়াৰ পৰ্যালোচনা কৰিব অৱশ্যে এপ্ৰিল মে আৰু জুনৰ বাবে AICPI তথ্য ওলাইছে মানি কণ্ট্ৰলৰ মতে চৰকাৰে জুলাইত DA ৩%লৈকে বৃদ্ধি কৰিব পাৰে মন কৰিবলগীয়া যে বৰ্ধিত মুদ্ৰাস্ফীতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰে জানুৱাৰী আৰু জুলাইত DA বৃদ্ধি কৰা হয় অৱশ্যে যদি মুদ্ৰাস্ফীতি বৃদ্ধি নহয় ইয়াক বৃদ্ধি কৰা নহলহেঁতেন দিনৰ পৰা হৈ থকা ধাৰাবাহিক বৰষুণৰ ফলত ডিমা হাছাওৰ ১২খন গাঁৱত ভূমিস্খলনৰ খবৰ আহিছে ইয়াৰ উপৰি আন বহু ঠাইত জলমগ্ন হোৱাৰ লগতে বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বিগত কিছুদিন ধৰি অবিৰত বৰষুণৰ ফলত ডিমা হাছাওত কেইবাটাও আৱাসিক আৰু বাণিজ্যিক ভৱন ক্ষতিগ্ৰস্ত হৈছে বিষয়াসকলৰ মতে আছানী ঘূৰ্ণীবতাহৰ বাবেই বৰষুণৰ এই পৰিস্থিতিৰ সৃষ্টি হৈছে ডিমা হাছাওৰ হাফলঙত ভূমিস্খলন এগৰাকী মহিলাসহ ৩জন লোক নিহত হয় আন বহু অঞ্চলত ৰাস্তা পথ পানীয়ে উঠুৱাই নিয়াৰ দৰে ঘটনা সংঘটিত হৈছে নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে ডিমা হাছাওৰ উপায়ুক্ত নাজৰিন আহমেদ এক পৰামৰ্শ জাৰি কৰি ৰাইজক যাতায়াতৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছে